নরেন্দ্র মোদী, ডক্টর হিমন্ত বিশ্ব শৰ্মা আৰু টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টীয়ে দিছে। সন্মানীয় ৰাইজসকল, এনেধৰণৰ আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত আমি নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰি আহি আছো। তাৰ কাৰণে কাৰ্বি আংলঙত স্থানীয় বাসিন্দা সকলো জাতি জনগোষ্ঠীৰ লগত লৈ আমি কাৰ্বি আংলঙত এটা স্থায়ী শান্তি লৈ আনিছো। এতিয়া আদিবাসীবিলাকক শান্তি চুক্তি কৰা হৈছে আৰু কাৰ্বি মিলিটেন্টবিলাকো শান্তি চুক্তি কৰা হৈছে। শান্তি চুক্তি হোৱাৰ লগে লগে সকলো জাতি জনগোষ্ঠীৰ লগত আমি যাতে একেলগে থাকি একে মঞ্চতে আজি অথনি বুঢ়ীও গাইছে। অলপ পিছত আদিবাসীবিলাকৰ জুম্বা গাব, অলপ পিছতে আকৌ কাৰ্বিবিলাকৰ চৌকিৰুং গাব, অলপ পিছতে আৰু ৰেংমা নাগাবিলাকৰ গান গাব। ইয়াতে মান্তাই স্পিকিংবিলাকৰ এতিয়া গান গাব। গতিকে সকলো জাতি জনগোষ্ঠী আমি একে মঞ্চতে আছে, হয়নে নহয়? এতিয়া অসমত ভাৰতৰ ভিতৰত আটাইতকৈ শান্তি জিলা হিচাপে আমি স্বীকৃতি দিব লাগিব কাৰ্বি আংলঙক। এইটো সকলো সহায় সুবিধা কৰাৰ কাৰণে तुम हैंडब्रेक का है तुम लेंगे, हैंडब्रेक लोग लेते के लिए तुम चले जाने, हैंडब्रेक लोग लेते के लिए तुम साम लेंगे, लापेन हैंडब्रेक लोग लेते किंगटन लेंगे, सीधा हैंडब्रेक लोग ले आपको सीधा लेने तो स्कूल बिल्डिंग पेंचेंगलो, हॉस्पिटल पेंचेंगलो, टोवर पेंचेंगलो, आकापे का सायन देंगे तुम क्लेम पर लेंगे, हैंडब्रेक लोग ले आपको दबे ले तुम आके जो पेंशन के लो आवाज साइड ले तुम लोग नहीं दोनों ले तुम हैंडब्रेक लोग ले कोता में ले तुम जे ले तुम आसमान भरा रखा पेन से कचला आवाज साइड लाख फौज निकान बंग लासो लाख फौज ले तुम अपन आवाज से लासो द लोग नहीं दोनों ले तुम तुम हैंडब्रेक लोग लेते कि तुम साग लेंगे हैंडब्रेक लोग लेते कि तुम इनको देंगे सीधा हैंडब्रेक लोग ले कोता में आकापे सायन दे কাচিং থোড়া চাই নেগলে তো লাহে দেবে তো পিছুন বন্ধ নাই গণালি তো হতমান্য ৰাইজসকল ইয়াত কিন্তু নেকি দেওপানী সমষ্টিত ইয়াত দেওপানী থান আছে। মই দেওপানী থান মই প্ৰাৰ্থনা কৰিছোঁ আৰু মই নেদেখা জনক মই সদায় প্ৰাৰ্থনা কৰি আহিছোঁ যে যাতে আৰু ফুলংকাপ ছাৰ পৰিয়াল আছে অথনি মই সোমাই আহিছোঁ যাতে আজি সেই ৰেলীটো যাতে গুৰখন যাতে নিদিয়ে তাৰ যাতে ৰ'দ দিয়ে। যে ৰাইজৰ স্বাৰ্থত মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। মা দুৰ্গা দেৱপানী মা দুৰ্গাওতো মই প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ লংকাপ চাৰ্পৰ মই চাকি লগাই আহিছোঁ। ভগৱানৰ আশীৰ্বাদ সকলো ৰাইজৰ আশীৰ্বাদ এতিয়া আজি বৰষুণ নাই, হয়নে নহয়? এইটো ভাল কাম কৰিলে ভগৱানৰ আশীৰ্বাদ দিয়ে, হয়নে নহয়? ভাল কাম কৰিলে ৰাইজৰ আশীৰ্বাদ দিয়ে, ভগৱানৰ আশীৰ্বাদ দিয়ে। গতিকে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম আৰু সহায় এটা আমাক দিব লাগিব। টিম কাৰ্বি আংলং গঠন কৰাটো সকলো জাতি হ'ব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সেই যিটো ৰাস্তা বেয়া হৈ আছে এনেধৰণৰ কাম আমি লগতে বেনচিং টু জিলাংছ ৰাস্তা, এইটো ৰাস্তা প্ৰায় 14 কিলোমিটাৰ ৰাস্তা আৰু ব্ৰিজ আছে। সেইটো ৰাস্তাটো এতিয়া চলি আছে। জানুৱাৰী লখিমপুৰ কেতিয়া শেষ হ'ব? এইটো মাছৰ ভিতৰত ৰাইজৰ এই ৰাস্তাটো অপহাৰ দিব বোলে। মাছৰ ভিতৰত কণ্টেক্টৰ ইয়াতে আছে। এইটো 14 কিলোমিটাৰ ইয়াত সূৰ্যৰং ভাড়াৰো আমাৰ চমন তেলেংগা তেখেতসকলে আপোনালোকক ধন্যবাদ দিয়া। হাতে চপৰে মাৰা হ'ব লাগে। এইটো ৰাস্তাটো অৱস্থা খুব বেয়া আছে আৰু এই ৰাস্তাটো আৰু এতিয়া ইয়াত যিটো শেষ হ'ব বেনচিং পিছতো যি লাংছ ৰাস্তা 4 কিলোমিটাৰ আছে সেইটো অহা বছৰৰ ভিতৰতে সেই 4 কিলোমিটাৰৰ লখিমপুৰে কৰিব, অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু বেনচিং আছে জিলাং সতোয়ার kalau satuat ta kilometer kilola kalau satuat kami ningkan siang bongpen laso kami petang ye bangsi rara tenglo waita klasa pen dan dua bacini lo tomang itu dak tuana pidola lahai dak kar kisia karbi cultural society asai hem nanggi kese asai hem nanggi kalau hai asai hem kami hilina tuman yang dicaklo muni nanging karang kong kapetang aja bangsi lamjak dan pilo don maleto kese sa building pen karbi lo kacala sama building don male to dak
Mahat Surjorong Farakai Irfan Lodan Api Lahaya Toa RCC Bis Ketolo Lapian Ke Ron Ke Klembo Da Kakak Jaralong Tame Ken Pilar Hospital Alami Surjorong Farakai Lapian Sorbon Telega Cicing Waisi Ken Pilar Hospital Tani Lilang Pilo Asi Prabin Beta Melata Ing Pupon Lo Kakak Jaralong Ken Pilar Hospital Surjorong Farakai Medicaria Al Sorbon Telega তেখেতসকলক মোক ৰিকুৱেষ্ট কৰিছে ইয়াত ৰাইজৰ যিবিলাকৰ ট্ৰিটমেণ্ট কৰা তেখেতসকলক যিটো টকা পইচা অভাৱ বেলেগ ঠাইত যাব নোৱাৰে ডিমাপুৰ যাব নোৱাৰে গোলাঘাট যাব নোৱাৰে গতিকে ইয়াত কাকাজানতে 10 বেডেড হস্পিটেলত চেংচন কৰা হৈছে আমি 1 মাহ 2 মাহ ভিতৰত এইটো আমি এই দুজন কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ সন্মানীয় ৰাইজসকল আৰু এটা কথা মহিলাবিলাক ইয়াত বহুত আছে সেলফ হেল্প গ্ৰুপ বিলাকে মোক কিবা কিবি বহুত দিছে সেই পৰম্পৰা যাতে প্ৰত্যেক গাঁৱত যাতে ভাল পানী যাতে খোৱা পানী যাতে সুবিধা পায় তাৰ কাৰণে 75 স্কিমত আমি চেংচন কৰা হৈছে আৰু লগতে আজি প্ৰায় 3 কোটিকৈ অধিক আঁচনি আমি উদ্বোধন কৰিব সক্ষম হৈছোঁ টকা প্ৰায় 45 ক্ৰ'ৰ চেংচন কৰা হৈছে অকল জল জীৱনৰ মিছন ৰাস্তা পদূলি ইয়াত সেই এটা বছৰ নহওঁতে আপোনালোকে পৱন কুমাৰ ডাঙৰীয়াক জিকাই দিয়াৰ লগে লগে ইয়াত প্ৰায় 12টা ৰাস্তা এতিয়া কাম চলি আছে আৰু প্ৰায় এটা বছৰৰ ভিতৰতে সেই কামবিলাকৰ সম্পূৰ্ণ হ'ব সেই 12টা ৰাস্তাবিলাকক এটা RCC ব্ৰিজ আছে আপোনালোকে যেনে দেওপানী ৰিভাৰ বহাকাংকৈ আপাৰ দেওপানী সেইটো 4 কোটি 10 লাখৰ স্কিম আজি উদ্বোধন কৰা হৈছে সেইটো সম্পূৰ্ণ ৰাজ্যক উপহাৰ দিয়া হৈছে এটা বছৰৰ ভিতৰত সন্মানীয় ৰাইজসকল RCC ব্ৰিজত যে আমাৰ বমনিৰৈ আৰু মেইন তেৰংগাঁও সেইটো আমাৰ এতিয়া 3 কোটি 9 লাখৰ টকা সেইটো কাম কমপ্লিট হৈ গ'ল সেইটো ৰাস্তা আৰু এটা ৰাস্তা আছে লাংমিলি সেই লাংমিলি আৰু RCC ব্ৰিজ সেইটো RCC ব্ৰিজ আৰু লগতে ৰাস্তা আমাৰ সূৰ্যৰং গাঁৱৰীয়া আগতে কাৰ্গিলৰ জনবাস কাউন্সিলৰ কাৰ্যবাহী হৈছে আগত তেতিয়া সেইবিলাকৰ প্ৰপ'জাল এতিয়াও আছে কাৰ্বি আংলং জনবাস কাউন্সিলৰ MEC তেতিয়া দেওপানী সমষ্টিত MEC আছে EM আছে তেখেতৰ প্ৰপ'জালবিলাক সেইটো দিয়া হৈছে কিন্তু এটা বছৰৰ ভিতৰত সেইটো কামবিলাকক প্ৰায় সম্পূৰ্ণ হৈ গ'ল এনেধৰণৰ আহি